ঠাণ্ডাৰ দিনত তেনেকৈ ৰদ পোৱা আপোনালোকে কোনে কোনে ভাল পায় কমেণ্টত জনাবচোন মইতো বহুত বেছি ভাল পাওঁ সো হেল্ল এভৰিৱান ওয়েলকাম টু মাই আনাদাৰ মিনি ব্লগ কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল আৰু কিচেনত মই চৌকাত গৰম পানী কৰি ললো আৰু গৰম পানী কৰিয়ে মই গা ধুই ঠাণ্ডাৰ দিনত বহুত বেছি ঠাণ্ডা লাগে নহয় নে মানে ফিল্টাৰৰ পানী বহুত বেছি ঠাণ্ডা সো ইফালে মই গা পা ধুই কাপোৰ চাপোৰ ধুই পথাৰত আহি পেলাই চুলি শুকালো তাৰ পিছতে আমি ভাত পানী খাই ওলাই যাওঁ আমাৰ হেমন্ত মামাক লগ ধৰিবৰ কাৰণে মানে আজি গাইজ হাগ্ৰামা মহিলাৰী আৰু হেমন্ত মামা অহা কথা আছে আমাৰ টাউন ধনচিৰিঘাটত আৰু ধনচিৰিঘাট নাপাওঁতে ধনচিৰিঘাটৰ আগৰ পৰাই মানে ইমান বেছি ভিৰ দিয়াই টমটমত মানে বহুত আহি আছিল মানুহ আৰু আজি মানে অৰুণোদয় আঁচনিৰ শুভাৰম্ভ কৰিব আমাৰ ইয়াত BTADত মানে 2 মাহ বন্ধ কৰা হৈছিল আমাৰ অৰুণোদয় আঁচনি সো সেইবাবে সবে আহিলে ইয়াতে অৰুণোদয় আঁচনিৰ বাবে আৰু 10,000 মানে চেক দিম বুলি কৈছিল তেনেকুৱা শুনিলে চাগে কিছু মানে সো সেইকাৰণে বহুত বেছি ভিৰ আছিল গাইজ কিন্তু এটাও নহল মানে আমাৰ হেমন্ত মামা আৰু হাগ্ৰামা মহিলাৰী আমাৰ মিটিঙত উপস্থিত নাথাকিলে তেওঁলোক উপস্থিত আছিল আমাৰ কোকৰাঝাৰত আৰু তাৰ পৰা লাইভ টেলিকাষ্ট ফালে দেখুওৱা হৈছিল আজিলৈ আহিছো বাই বাই